सालाकाटियाव भारतीय जनता पार्टीनि सोद्रोमा थिसननाय हाबाफारि सा 1,000नि बांसिन सुबुंफ्रा बीजेपी दलाव हाबफैदों। फैगौ बीटीसी बिसायख'थिखौ नोजोर होनानै दासान्दि गुबुन गुबुन राजखान्थि दोलोफोरा गावबागाव दोलोखौ गोख्रों खालामनायनि थाखाय खामानि मावगासिनो थानायखौ नुनो मोन्दों। बेबायदिनो गुबुन गुबुन राजखान्थि दोलोफोरा दासान्दि जयनिं हाबाफारि लानाय बायदिनो क'क्राझार जिल्लानि सिङाव थानाय सालाकाटि मण्डलनि बानजायनायाव दिनै कालिपुखुरिनि कमिउनिटि हलाव बीजेपी दोलोनि मोनसे गेदेर जयनिं हाबाफारि जानानै थाङो। बिजनी विधानसभा बियाबनि एमएलए अजय रय, बिटिआरनि मावफुं सोद्रोमा सजल सिंह मोननि नुजाथिनायाव सालाकाटि मण्डलनि सिङाव थानाय गुबुन गुबुन ओनसोलनि खमैबो 1,000नि बांसिन सुबुंफ्रा बीजेपी दोलोखौ मोजां मोननानै हाबफैयो। दिनैनि बे जयनिं हाबाफारियाव बिजनी विधानसभा बियाबनि एमएलए अजय राय, क'क्राझार जिल्ला बीजेपीनि आफादगिरि गसाइ बसुमतारी, क'क्राझार जिल्ला बीजेपीनि बारग' आफादगिरि कबिता बसुमतारी, बारग' एमएलए बरेन्द्र नार्जारी, बीजेपीनि नेशनेल जेनेरेल सेक्रेटारि आरो आसाम रायजो बीजेपीनि अर्गेनाइजिं सेक्रेटारि श्री रवीन्द्र राजु बिथांमोनहा बाहागो लायो। চাওক, আমি ভাৰতীয় জনতা পাৰ্টীয়ে বিটিচি নিৰ্বাচনৰ কাৰণে ইতিমধ্যে কাম কৰি আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ নীতিৰ ওপৰত বিশ্বাস ৰাখি বিভিন্ন সময়ত বিভিন্ন ঠাইত ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক দল, বিভিন্ন সামাজিক সংগঠনৰ পৰা আহি যোগদান। আজি আমাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালিকাটি মণ্ডলত বৃহৎ যোগদান কাৰ্যসূচী প্ৰায় 1500তকৈ অধিক ইয়াতে যোগদান হৈছে। মই আশা কৰিছোঁ যে বিটিচি নিৰ্বাচনৰ আগে আগে প্ৰায় বিভিন্ন ৰাজনৈতিক সৰু সুৰা ৰাজনৈতিক দলবোৰৰ পৰা আহি আমাৰ দলত যোগদান কৰি আমাৰ এইবাৰ বিটিচি নিৰ্বাচনৰ যিটো কুচকাৱাজ এইটো সাফল্যমণ্ডিত হ'ব বুলি মই আশাবাদী। ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ। আমাৰ যি টাৰ্গেট আছে এই টাৰ্গেট আমি খুব কম সময়ৰ ভিতৰতে সমাপন কৰি অহা বিটিচি নিৰ্বাচনত যি ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনত আমাৰ চেষ্টা থাকিব যে আমি বিটিচিত বৃহৎ সংখ্যক আসনেৰে আমি জয়লাভ কৰোঁ। আমাৰ ইয়াতে কবিতা বাইদেউ আছে, কবিতা বাইদেউৰ নেতৃত্বত আমাৰ জিলা সভাপতি গোসাইদাৰ নেতৃত্বত আজি এই বৃহৎ যোগদান কাৰ্যসূচী আমাৰ ইয়াতে হৈ গ'ল আৰু ইয়াৰ পিছতো আমাৰ কণ্টিনিউ এই যোগদান কাৰ্যসূচী চলি থাকিব। মই ভাবোঁ যে বিটিচিত খুব কম সময়ৰ ভিতৰতে গেৰুৱাময় হ'ব বুলি মই আশাবাদী। ইয়াতে ৰাজনৈতিক দল আছে, অৰাজনৈতিক দল আছে, সামাজিক সংগঠন আছে, কোনোবাই ভাল কৃষকো আছে, ভাল বিজনেছমেনো আছে, তেনেকুৱা ব্যক্তি যিসকলে বিজেপিৰ কাম কাজক সন্তুষ্ট পাইছে। ইতিমধ্যে আপোনাৰ সকলোৱে জানে, বিটিচিবাসী এটা কথাই জানে যে বিটিচিবাসী শান্তি আনি দিয়া দলটো হৈছে ভাৰতীয় জনতা পাৰ্টি। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ চুক্তি হৈছিলে আৰু আমাৰ এই বিটিচিত 2014ৰ পিছত কোনো ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই। তাৰে প্ৰতি লক্ষ্য ৰাখি বিটিচিবাসীয়ে আৰু বিটিচিৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বিটিচিবাসীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে। যিটো নিৰ্বাচন সমাগত বিটিচিৰ আপোনালোকে নিজাববীয়াকৈ অৱতীৰ্ণ হ'ব? চাওক, আমি বিচাৰিছোঁ আমি নিজাববীয়াকৈ ইতিমধ্যে আমাৰ যি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নিৰ্দেশনা আমাক দিব সেই নিৰ্দেশনা আগত ৰাখি আমি দলৰ কাম কাজ কৰি যাম আৰু আমাৰ যি প্ৰাৰ্থীৰ ক্ষেত্ৰত সেই কাম কাজ কৰি আমি প্ৰাৰ্থী জিতোৱাৰ ক্ষেত্ৰত আমি আমাৰ যিটো ভূমিকা সেই ভূমিকা আমি পজিটিভলি আগবঢ়াই লৈ যাম। কিমানখন আসন পাব বুলি আশাবাদী আপোনালোক? চাওক, আমাৰ আসনৰ কথা নাই, আমি গোটেইখিনিতে খেলিম বুলি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে, আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে আমি খেলিম। আমি বিচাৰিছোঁ যে ইয়াতে ৰাইজে আমাক যদি মেণ্ডেট দিয়ে নিশ্চয়কৈ আমি চৰকাৰ বনোৱাৰ চেষ্টা কৰিম, আমি নিশ্চয়কৈ। गुनगोनां सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां। क'क्राझारनि बालागाव सेन्ट आन्स कलेजाव 2025-26 बोसोरनि थाखाय गोदानै मुं थिसननाय हाबाफारिया जागायबाय। एचएस थाखोआव आरो FYUG थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया सोलिगासिनो दं। क'क्राझारनि साहा बालागावआव थानाय सेन्ट आन्स कलेजनि एचएस थाखोआव कमार्स आरो आर्ट्स स्ट्रीमाव इंलिश मिडियामाव गोदानै मुं थिसननाया सोलिगासिनो दं।
आरो बेजों लोगोसे FYUG एबा 4-year undergraduate-नि थाखायबो कमार्स आरो आर्ट्सआव गोदानै मुं थिसननायाबो जागायबाय। FYUG-नि आर्ट्सनि थाखाय इंलिश, बड', एसामिस, पलिटिकल साइन्स, एडुकेशन, इकोनॉमिक्स, हिस्टरी आरो सशियोलॉजी आयदायाव मेजर लानानै सोलोंथाइ लानो हागोन आरो बिकमनि थाखाय फाइनेन्स, एकाउन्टेन्सि, मार्केटिं, मेनेजमेन्ट आरो HR मेनेजमेन्ट आयदायाव मेजर लानानै सोलोंथाइ लानो हागोन। गुनगोनां फोरोंगिरिफोरनि सोलोंथाइ होनायजों लोगोसे बेवहाय बायदि उफ्रा सोलोंथाइबो होनाय जायो, जेरै कम्पिउटार क्लास, स्पोकेन इंलिश कर्स आरो गुबुन सार्टिफिकेट कर्सफोरनिबो सोलोंथाइ लानो खाबु होनाय जायो। बे कलेजाव स्पर्ट्स फेसिलिटिज, लाइब्रेरी फेसिलिटिज, वाइफाइनि फोनांजाब राहाजों इन्टारेक्टिभनि राहा आरो स्मार्ट बोर्ड, क्लासरूम, एयार कन्डिसन कम्पिउटार लेब आरो बेजों लोगोसे माखासे फरायसाफोरनो रिमिडियल क्लासनिबो खाबु होनाय जायो। हौवा आरो हिन्जावफोरनि थाखाय आलादा आलादा हस्टेलनिबो सुबिदा दं। जायफोर फरायसाफोरा गुनगोनां सोलोंथाइ लानो गोसो गुदुं नोंथांमोना क'क्राझार बालागावआव थानाय सेन्ट आन्स फरायसालिमायाव मुं थिसननो हासिगोन। गोबाङै मिन्थिबावनो थाखाय नैबे जानबुं एबा कन्टेक्ट नं 6003786924 आव जगाजग खालामदो एबा सुलाद लाहरनो हागोन।